আপুনি যদি এজন ইউটিউবাৰ হয় তেতিয়াহ'লে আপুনি ভিডিঅ' আপলোড কৰোঁতে তলত আপোনালোকে নিশ্চয় আপুনি দেখিব যে ইউটিউব ষ্টুডিঅ' যদি অপেন কৰে তেতিয়াহ'লে আপুনি তলত নিশ্চয় দেখিব আপুনি ভিডিঅ' যদি আপলোড কৰাৰ পিছতে SD আৰু HD দুইটা দেখায়। এই SD আৰু SD আচলতে হয় কি, আজি মই তাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিবলৈ গৈ আছো আৰু সকলোখিনি মই বুজাই ক'ম SD আৰু SD হয় কি। তো ভিডিঅ'টো শেষলৈকে ৱাচ কৰি থাকিব। নমস্কাৰ মানুহসকল, স্বাগতম জনাইছো মোৰ ৰঞ্জনাৰ ভিতৰত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আৰু আজি কথা পাতিবলৈ গৈ আছো মই, যদিও আপুনি ইউটিউবাৰ হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভিডিঅ' আপলোড কৰোঁতে দেখিব আপোনালোকৰ ভিডিঅ'ৰ তলত SD আৰু HD এই দুইটাই অপশ্যন আপোনালোকৰ দেখাই থাকে। আৰু আচলতে এই SD আৰু HD আচলতে হৈছে কি, আজি তাৰ ওপৰত মই কথা পাতিবলৈ গৈ আছো আৰু আপোনালোকক সকলোখিনি মই তথ্য জনাই দিম। আৰু SD আৰু HD আচলতে হৈছে কি, SD আৰু HD বাহিৰে আৰু এটা আছে আপোনাৰ UHD। UHD হৈছে আপোনাৰ আল্ট্ৰা HD। আৰু এইকেইটা আপোনাৰ যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ তেতিয়া এইকেইটা অপশ্যন দেখাই কিয়। আগতে এই অপশ্যনটো আমাৰ দেখুওৱা নাছিলে, কিন্তু আজি কেইদিনমানৰ আগতে ইউটিউব ষ্টুডিঅ'ত এইটো দেখুওৱা হ'ল যে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আমাৰ যি ভিডিঅ'ৰ তলত যি দেখায় যে আমাৰ HD আৰু SD, আচলতে এইকেইটা আপোনাৰ কিয় দেখায় আৰু তাৰ বিষয়ে আমি সকলোখিনি কথা পাতিম। যদি এতিয়ালৈকে ভিডিঅ' চাই আছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' সদায় আপোনালোকৰ কাৰণে আনি থাকিবলৈ চেষ্টা কৰি থাকিম। তো এতিয়া আমি জানিব লাগিব SD আৰু HD আৰু UHD আচলতে এইকেইটা হৈছে কি। মানে এইকেইটা হৈছে আপোনাৰ ভিডিঅ'ৰ যি কোৱালিটি, সেইকেইটা আপোনাৰ কোৱালিটিৰ আপোনাৰ যি ভিডিঅ' আপোনাৰ কোৱালিটি, সেই কোৱালিটিটো আপোনাক দেখায় SD আৰু HD। SD হৈছে আপোনাৰ যেতিয়া আপুনি ভিডিঅ' এটা আপলোড কৰে, যেতিয়া আপোনাৰ ভিডিঅ'টো যদি SD দেখায়, অকল যদি ছিংগুল আপোনাৰ SD দেখায়, তেতিয়া হৈছে আপোনাৰ 720 যিটো মেগাপিক্সেল আমি ভিডিঅ' আপলোড কৰোঁ। মানে ধৰক আমি এতিয়া যদি ভিডিঅ' এটা চাই আছো, ধৰক আমাৰ যদি ভিডিঅ'টো প্ৰথম ধৰক আমাৰ কি হয় 144 মেগাপিক্সেল দেখায়। তো আমি যেতিয়া অলপ হাই কোৱালিটি কৰি চাব বিচাৰোঁ তেতিয়া আমি কেনেকৈ চাব পাৰিম, আমি যেতিয়া চাব পাৰিম যে অলপ বেছি যদি হাই কোৱালিটি কৰি চাব পাৰোঁ, তেতিয়া যদি আপোনাৰ অকল SD হয় তেতিয়াহ'লে আমি 720 লৈকেহে তাক আমি কৰি পেলাই চাব পাৰিম। আৰু যদি HD যদি আহে, SD আৰু যদি HD দুইটাই যদি আহে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো 144ৰ পৰা একদম আপুনি 1020লৈকে কোৱালিটি কৰি হাই কোৱালিটি কৰি চাব পাৰিব। তো আচলতে SD আৰু HD আচলতে হৈছে সেইটো। আৰু যদি UHD যদি আহে, UHD হৈছে আপোনাৰ 4K ভিডিঅ', 4K বুলি জনা যায়। যেতিয়া আপুনি 4K ভিডিঅ' শ্বুট কৰিব কেমেৰাত বা মোবাইলতে হেভি যিবিলাক মোবাইলত শ্বুট কৰে, তেতিয়া 4K ভিডিঅ' যদি আপুনি শ্বুট কৰে তেতিয়াহ'লে আপোনাৰ SD, HD আৰু 4K এই তিনিওটাই অপশ্যন আপোনালোকৰ যি ভিডিঅ' আপলোড কৰিব তিনিওটা অপশ্যন আপোনালোকৰ দেখাব। এতিয়া আচলতে আমি সেই ভিডিঅ'বিলাক কেনেকৈ গম পাম যে এইটো ভিডিঅ' SD, HD আৰু HD হৈছে। এতিয়া মই আপোনালোকক গোটেইখিনি আপোনালোকক দেখাই আছো কেনেকৈ আপোনালোকে ভিডিঅ'বিলাক যেতিয়া এডিটিং কৰোঁতে সেই বস্তুবিলাক আপোনালোকে কৰি ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ যি ভিডিঅ' হয় সেই HD বা 4K ভিডিঅ' আপোনালোকৰ সেই তলত যেতিয়া আমি এডিটিং কৰিব। আৰু এতিয়া মই আপোনালোকক ডাইৰেক্ট মই য'ত এডিটিং কৰোঁ তাত মই এডিটিঙত আপোনালোকক দেখাই আছো কেনেকৈ আপোনালোকে SD, HD আৰু আপোনালোকে 4K ভিডিঅ' আপোনালোকে ডাউনলোড দিব পাৰিব, যাতে আপোনালোকে যেতিয়া ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকৰ যাতে এই 4K লৈকে যাতে আপোনালোকৰ হাই কোৱালিটি কৰি চাব পাৰে। তো এতিয়া মই আপোনালোকক সকলোখিনি মই এডিটিং এপত আপোনালোকক দেখাইছো। আপোনাৰ যি এপত যদি এডিটিং কৰে আপোনালোকে সেই এপতে কৰিব পাৰিব। মই কাইন মাষ্টাৰ কৰোঁ, যিহেতু মই আপোনালোকক কাইন মাষ্টাৰত কৰি দেখাই আছো। তো চাই থাকিব শেষলৈকে, তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব। তো এতিয়া মই ডাইৰেক্ট যাম, আপোনাৰ কাইন মাষ্টাৰ আছে, কাইন মাষ্টাৰটো মই অপেন কৰি লওঁ। কাইন মাষ্টাৰটো অপেন কৰি লোৱাৰ পাছতে আপোনাৰ যি ভিডিঅ' আছে, যিটো ভিডিঅ' আপুনি আপলোড কৰিব ইউটিউবত, সেই ভিডিঅ'টো আপুনি ধুনীয়াকৈ এডিটিং কৰি লোৱাৰ পাছত এনেকৈ চিলেক্ট কৰি ল'ব। আৰু চিলেক্ট কৰি লোৱাৰ পাছতে মই এইটো ভিডিঅ' চিলেক্ট কৰি ল'লোঁ। আৰু এই ভিডিঅ'টো যেতিয়া মই ইনপুট কৰিম, যেতিয়া ছেভ কৰিম এই ভিডিঅ'টো মই যেতিয়া ছেভ কৰিবলৈ লওঁ তেতিয়া আপোনাৰ কেইবাটাও আপোনাৰ ফৰ্মেট দেখায়, যাতে আপোনাৰ কি দেখাব, আপোনাৰ QHD, মানে সেইটো হৈছে আপোনাৰ QHD, সেইটো আপোনাৰ 1440 পিক্সেলৰ যিটো আপোনাৰ HD কোৱালিটি হয় সেইটো দেখাব। তাৰপিছতে আপোনাৰ ফুল HD যিটো 1080 মেগাপিক্সেলৰ যিটো 1080 হয় সেইটো দেখাব। তাৰপিছতে আপোনাৰ যিটো আপোনাৰ 720 এনেকৈ আপোনালোকৰ যি এডিটিং কৰোঁতে আপোনাৰ যি ছেভ কৰে, যদি আপুনি 720 যদি ছেভ কৰে তেতিয়াহ'লে অকল আপোনাৰ আহিব SD। আৰু যদি আপুনি যিটো 1080 যিটো আপোনাৰ 1080 পিক্সেলৰ যিটো আছে ফুল HD, তো সেই আপুনি যদি ফুল HD কৰে তেতিয়াহ'লে আপোনাৰ যি ভিডিঅ' কোৱালিটি আছে সেইটো কোৱালিটি আপুনি 144ৰ পৰা 1080 পিক্সেললৈকে আপুনি হাই কোৱালিটি কৰি
চাব পাৰিব। আৰু যদি আপুনি 4K ভিডিঅ' যদি তেতিয়াহ'লে যিটো ওপৰৰ 1440 পিক্সেলৰ যিটো দেখাইছে তেতিয়াহ'লে আৰু আপোনালোকে হাই কোৱালিটি কৰি ভিডিঅ'বিলাক তেনেকৈ চাব পাৰিব। আৰু যদি আপুনি এনেকৈ ছেভ কৰে, যেতিয়া মই যদি 1440 পিক্সেলৰ যদি ছেভ কৰোঁ তেতিয়াহ'লে আপোনাৰ তেনেকৈ SD HD এনেকৈ আপোনালোকৰ যেতিয়া আপলোড কৰিব তেতিয়া আপোনাৰ যি ভিডিঅ' আপুনি আপলোড দিব সেই ভিডিঅ' আপোনালোকে এনেকৈ চাব পাৰিব। বহুতে ধৰক ভাবি আছিলে এইটো বস্তু কিহৰ কাৰণে আহিছিলে, তো বেলেগ একো নাই, যিটো ইউটিউবেটো আপোনাৰ ধুনীয়াকৈ আপডেট দি দিছে যাতে আপোনাৰ ভিডিঅ' কি কোৱালিটিৰে আপুনি ভিডিঅ' আপলোড দিয়ে সেই ভিডিঅ'টো আপুনি যাতে নিজে চাব পাৰে। তো আজিৰ পৰা আপুনি যদি ভিডিঅ' আপলোড কৰে তেতিয়াহ'লে আপুনি যি আপোনাৰ 1080 মেগাপিক্সেল আছে সেইটোত আপোনালোকে ধুনীয়াকৈ 1000 মেগাপিক্সেল কৰি ধুনীয়াকৈ আপলোড কৰিব পাৰিব। তেতিয়া আপোনাৰ যি ভিডিঅ' কোৱালিটি আছে, কোনোবাই যদি আপোনাৰ ভিডিঅ' চাই তেতিয়াহ'লে হাই কোৱালিটি কৰি অলপ চাব পাৰিব। তো আজিলৈ ইমানখিনি আছিলে। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকক এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব। মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ সদায় চেষ্টা কৰি থাকিম। তো জয় আই অসম, বাই বাই। আজিলৈ এৰিলোঁ, বাই, গুড বাই।